নিজৰ যিজনী ছোৱালী তেওঁ মোক ডেট বুলি মাতে যে মই লাখ টকা দৰমহা পোৱা মানুহ এজন হয় সেইটো মই ক'ব পাৰোঁ আপোনাক ছোৱালীজনী মোৰ কাৰণে কলিজা মোৰ তাই জান তাই মোৰ দেহ গতিকে তাইক আপোনালোকে অন্ততঃ এই বিতৰ্কটোলৈ নানিব একদম প্লিজ কৈছোঁ মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই এতিয়াও মই আশাবাদী তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ আপোনালোকে নিজে শুনিলে আৰু নিজ চকুৰে দেখিলে তেওঁ কি ক'লে জীয়েকৰ কথা আৰু তেওঁ এতিয়াও একেলগে থকাৰ কথা ভাবি আছে তেওঁ যদি ঘূৰি আহে তেওঁ থাকিব বুলি ক'লে এতিয়া অক্ষতৰ পত্নীয়ে কি ক'লে শুনো আমি ৰেখা ভূঞাই কি কৈছিল শুনাই লৈছোঁ তাইৰ কাৰণে যিহেতু মই এটা অকণমান মেইনটেনেঞ্চ এটা বিচাৰিছোঁ আৰু তেওঁৰ আজিৰ তাৰিখত যিহেতু তেওঁৰ 3টা ফ্লেট আছে হাউচিঙৰ ঘৰ এটা আছে সেইটো বাদ দিও 3টা ফ্লেট তেওঁৰ আছে আৰু মাটিখিনি যদিও মই লৈছিলোঁ কিন্তু তেওঁৰ নামটো আছিলে যুটীয়াভাৱে ৰাখিছিলোঁ মই পাৰ্চনেল লোন লৈ যদিও লৈছিলোঁ তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ তেওঁৰ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিলে আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই